কিবা এটা কৰাৰ আগতে সেইটো কিয় কৰিব লাগে তাক স্পষ্ট কৰা, কি কৰিব লাগে সেইটো নহয়। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেল জ্ঞান যোগাৰলৈ তোমালোকক পুনৰবাৰ স্বাগতম। আজি এনেকুৱা এখন কিতাপৰ বিষয়ে ক'বলৈ ওলাইছোঁ য'ত কৈছে যে কোনো এটা কাম কৰাৰ আগতে সেই কামটো কিয় কৰিব লাগে তাক স্পষ্ট কৰা, সেই কামটোৰ বাবে কি কৰিব লাগে সেইটো নহয়। কিতাপখনৰ জৰিয়তে কবিয়ে এইটো কথা স্পষ্ট কৰি দিব বিচাৰিছে যে কেনেকৈ যিকোনো কাম এটা আমি আৰম্ভ কৰিলে সেই কামটোত সফলতা পাব পাৰিম, অৰ্থাৎ ছাকচেছ পাব পাৰিম, তাৰ বিষয়ে বৰ্ণনা কৰিবলৈ গৈ কবিয়ে কিতাপখন লিখিছে। আহক কিতাপখনৰ বিষয়ে জনাৰ আগতে এটা সৰু প্ৰশ্নৰ জৰিয়তে আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ধৰা তোমাৰ সন্মুখত এখন ৱাল আছে আৰু সেই ৱালখন মই তোমাক ভাঙিব কৈছোঁ। ৱালখন ভাঙিবৰ বাবে যিকোনো সঁজুলি লাগে সেয়া সকলো দিম বুলি কৈছোঁ। তুমি ৱালখন ভাঙিবানে? নিশ্চয় নাভাঙা। আৰু 2 নম্বৰ কাৰণত যদি মই তোমাক কওঁ যে ৱালখনৰ পিছফালে তোমাৰ ঘৰৰ পৰিয়াল আছে, অৰ্থাৎ মা দেউতা ভাইটি ভণ্টিহঁত তোমাৰ ফচি আছে আৰু তেওঁলোকক সেই কোঠালিটোৰ পৰা উলিয়াবলৈ তুমি ৱালখন ভাঙিবই লাগিব। ৱালখন ভাঙিলেহে তেওঁলোকক তাৰপৰা বাহিৰত কৰিব পাৰিবা। আৰু এতিয়া মই কৈছোঁ যে তোমাক মই কোনো ধৰণৰ সঁজুলি নিদিওঁ, এতিয়া ৱালখন ভাঙিবা নাই তুমি? এতিয়া তোমাক যদি সৰু ৱালখন এতিয়া কেনেকৈ ভাঙিবা, হয়তো তুমি ক'বা যে যেনেকৈ হ'লেও মই ভাঙিমেই, তেওঁলোকক উলিয়াব লাগিব। তুমি যি উপায় হ'লেও ভাঙিম বুলি ক'বা। এতিয়া চোৱা, প্ৰথম কাৰণটোত আৰু দ্বিতীয় কাৰণটোত কি পাৰ্থক্য আছে? প্ৰথম কাৰণটোতো ৱালখনে ভাঙিব লাগে, দ্বিতীয় কাৰণটোতো ৱালখনে ভাঙিব লাগে, কিন্তু প্ৰথমটোত কিয় কৰিব লাগে কামটো সেইটো কথা মই কোৱা নাছিলোঁ। সেইকাৰণে তুমি সঁজুলি দিওঁতেও তুমি কামটো নকৰোঁ বুলি কৈছা বা কামটো কৰিবলৈ মনোযোগ দিয়া নাছিলা। কিন্তু 2 নম্বৰ কাৰণটোত তোমাক মই একো সঁজুলি দিয়া নাই, কামটো কেনেকৈ কৰিব লাগিব একো কোৱা নাই, কিন্তু কিয় কৰিব লাগিব সেইটো মই স্পষ্ট কৰি দিছোঁ। সেইকাৰণে তুমি যিকোনো প্ৰকাৰে ৱালখন ভাঙিম বুলি কৈছা। মানে কবিয়ে ইয়াকে বুজাব বিচাৰিছে যে যিকোনো কাম এটা কৰাৰ আগত সেই কামটো তুমি কিয় কৰিব লাগে সেইটো স্পষ্ট কৰি লোৱা। মানে কি কৰিব লাগে সেইটোৰ গুৰুত্ব নিদিবা। যেতিয়া তুমি কিয় কৰিব লাগে সেইটো সুন্দৰৰূপে স্পষ্ট কৰি ল'বা, তেতিয়া তুমি কামটোত সফলতা পাবাই আৰু কামটো সেই কামটোত ছাকচেছ হ'বাই। ইয়াৰ বাবে কবিয়ে আৰু সুন্দৰ সুন্দৰ বৰ্ণনা দিছে কিতাপত। তাৰে এটা বৰ্ণনাৰ জৰিয়তে কবিয়ে কোম্পানীসমূহৰ কথা ব্যাখ্যা কৰিছে, য'ত কবিয়ে কৈছে যে কিছুমান কোম্পানী বহুত ডাঙৰ হৈ যায় আৰু দিনক দিনে আগবাঢ়ি গৈ থাকে, আৰু কিছুমান কোম্পানী খোলাৰ পিছত কেইদিনমানৰ পিছত কোম্পানীসমূহ বন্ধ হৈ যায়। ইয়াৰ বাবে কবিয়ে কৈছে যে 3টা চাৰ্কুলৰ কথা কৈছে, য'ত চাৰ্কুল 3টাৰ ভিতৰৰ চাৰ্কুলটোত থাকে হোৱাই, মাজৰটোত থাকে হাউ আৰু বাহিৰটোত থাকে হোৱাট। কবিয়ে কৈছে যে এই 3টা চাৰ্কুলৰ নিয়মটো যিসকল কোম্পানীয়ে মানি পেলাই আগবাঢ়ি যায় সেইসকল কোম্পানী সফল হয় আৰু এটা সময়ত গৈ ডাঙৰ ব্যৱসায় কৰিবলৈ সক্ষম হয়, আৰু যিসকল কোম্পানীয়ে এই 3টা চাৰ্কুলৰ নিয়মসমূহ নামানে সেই কোম্পানীসমূহ এটা সময়ত গৈ বন্ধ হৈ যায়। এই 3টা চাৰ্কুলত কবিয়ে হোৱাটটোক তুলনা কৰিছে তলবৰ্গৰ কৰ্মচাৰীসকলৰ লগত, যিসকলে সেইটো জানে খালি কি কৰিব লাগে, তেওঁলোকে খালি এটাই কথা জানে কি কৰিব লাগে। আৰু তাতকৈ ওপৰ বৰ্গৰ মানুহখিনি যোনসকলে তেওঁলোকক চলায়, তেওঁলোকে সেইটো জানে যে কেনেকৈ কৰিব লাগে। অৰ্থাৎ যিসকল মেনেজাৰ হয় বা ডাইৰেক্টৰ হয় সেইলোকে জানে যে কামটো কেনেকৈ কৰিব লাগে, আৰু তেহেঁতৰ তলবৰ্গৰ কৰ্মচাৰীসকলে এটাই জানে কি কৰিব লাগে। আৰু মেনেজাৰসকলতকৈ ওপৰত কোন থাকে? যোনসকল অ'নাৰ, তেওঁলোকে এইটো কথা জানে যে হোৱাই, কিয় কৰিব লাগে, কিয় কামটো কৰিব লাগে সেইটো জানে অ'নাৰসকলে। এই 3টা পৰ্যায়ৰ জৰিয়তে যেতিয়া কোম্পানী যায় সেই কোম্পানীটোৱে এটা সময়ত গৈ সফল ব্যৱসায়ী হ'বলৈ সক্ষম হয়। আৰু যিসকল ব্যৱসায়ী এই 3টা চাৰ্কুল মানি নচলে সেইসমূহ এটা সময়ত গৈ বন্ধ হৈ যায়গৈ। ইয়াৰে বৰ্ণনা কবিয়ে ধুনীয়াকৈ দিছে, আৰু ইয়াৰ উপৰিও আৰু বেলেগ বেলেগ ধৰণৰ বৰ্ণনা কবিয়ে কিতাপখনত দাঙি ধৰিছে। মুঠতে এই কিতাপখনৰ বৰ্ণনাৰ জৰিয়তে কবিয়ে এটাই কথা বুজাব বিচাৰিছে যে আমি সদায় কিয়টো স্পষ্ট কৰিব লাগে। যিকোনো কাম এটা কৰাৰ আগত সদায় কিয় কামটো কৰিম সেই কিয়টো স্পষ্ট কৰিব দিছে, তেতিয়াহে আমি সফলতা পাব পাৰিম বুলি কবিয়ে কৈছে। বা বেলেগ এজন ব্যক্তিকে তুমি কিবা এটা কাম কৰিব দিছা, তেওঁক স্পষ্ট কৰি দিবা যে তেওঁ সেই কামটো কিয় কৰিব লাগে, সেই কথাটো স্পষ্ট কৰি দিবলৈ কবিয়ে কৈছে। কিতাপখনত আৰু সুন্দৰ সুন্দৰ বৰ্ণনা এনেধৰণৰ দাঙি ধৰিছে, কিন্তু সকলো বৰ্ণনা কোৱাটো সম্ভৱ নহয়। সেয়ে মই মেইন কথাটো তোমালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। যদি কিতাপখন পঢ়ি চাব বিচাৰা তেনেহ'লে ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাৰপৰা গৈ কিতাপখন ক্ৰয় কৰি পঢ়িব পাৰা। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈও পাই থাকিব বিচাৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু লগতে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা। ধন্যবাদ। জয় আই অসম।